এখন গাঁৱত তীখৰ আৰু চুটিবাই নামেৰে এহাল ঘাট মাউৰা ল'ৰা ছোৱালীয়ে বাস কৰিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি জাগৰি ঠুঙুনা মুঙুনা খাই বৰ দুখত উঠিছিল। এদিনাখনৰ কথা। ঐ চুটিবাই, মোৰ পিঠা খাবৰ মন গৈছে অ'। তই পিঠা কেইটামান বনাই দিব পাৰিবিনে? বোপাইও, মন গ'লেই জানিবা, খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে। নহ'লেনো আই বোপায়ে আমাক তিলৌ টিপতে এৰি মৰি যায়নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে, বুজিছ? কোনো মতে খুজি মাগি শাকে পাতে এগাল খাওঁ। পিঠা খাবলৈ বৰা ধান ক'ত পাম? তেল ক'ত পাম? গুড় ক'ত পাম? বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক মাৰি থাকি ক'লে, বৰা ধানৰ কাৰণে তই চিন্তা নকৰিবি বাই। মোক এলি কাপোৰখন দেচোন, এতিয়াই বৰা ধান লৈ আহিমগৈ। এই বুলি তীখৰে এৰিয়া কাপোৰখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ ঘৰত বৰা ধানৰ মৰণা এটা দেখি সোমাই গৈ সি মৰণাৰ ওচৰতে বহিল। ইফালে গিৰিহঁতে ধান খেৰ জোকাৰি আঁতৰাইছেহে মাথো। তীখৰ, কি মন কৰি আহিলি হয়নে? কোৱাইদেউ, আলিমূৰৰ ফালে যাওঁ বুলি ওলাইছিলোঁ। তেনেতে আপোনাক দেখিলোঁ। ভাবিলোঁ কোৱাইদেউক মাত এষাৰ নিদিয়াকৈনো কেনেকৈ যাওঁ। এইদৰেই তীখৰে তাক বাৰে ভচহু ফুচুৰি কথা কৈ হহুৱাব ধৰিলে। কোৱাইদেউ, কথা কৈ কৈ ডিঙি শুকাই গৈছেহে। পানী এটুপি পোৱা হ'লে ভাল আছিল। হয় নেকি? ঠিক আছে, তই বহ, মই লৈ আহিছোঁ। গৰুকেইটাক চাবি দেই, ধানত মুখ দিব। চিন্তা নকৰিব, মই আছোঁ। মানুহটো পানী আনিবলৈ যোৱাৰ পিছতে তীখৰে সুবিধা বুজি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে তীখৰ ধানৰ ওপৰত বাগৰি ফুৰিছে। তেতিয়া সি তাক সুধিলে, ঐ তীখৰ, তোৰ কি হ'ল ঐ? কিয় এনেকুৱাখন কৰিছ? মই পেটৰ কামোৰণি ৰক্ষাকে পোৱা নাই ঐ। কি কৰোঁ, কলৈ যাওঁ? একো নহয় অ'। ৰ তই ধৈৰ্য ধৰ, মই তেল এটোপা আনো, পেটত ঘঁহি দিলে ভাল পাবি। মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ ভিতৰলৈ গলত তীখৰে ক'লে, মই ঘৰলৈকে যাওঁ ঐ, ইয়াত থাকিলে মৰিম ঐ। এই বুলি ৰিঙিয়াই কৈ সি উঠি লৰ মাৰিলে। ঘৰলৈ আহি তীখৰে বায়েকক ক'লে, হয় চুটিবাই, এয়া ল ধান। তীখৰৰ কাণ্ড দেখি বায়েকে মহা ৰং পালে। তাৰ পিছত তাই ক'লে, ধান যেনিবা পালোঁ, কিন্তু তেল এটোপা ক'ত পাওঁ? হয় নেকি? তই চিন্তা নকৰিবি বুজিছ। বাৰু টেকেলি এটা দেচোন। এই বুলি বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ'ল। গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলিশালত তেল পেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক'লে, ককাই, ময়ো বেটেৰীটোৰ ওপৰত উঠিমনে? ভৰ সৰহ হ'লে বেগাই তেল ওলাব। হয় নেকি? মন গৈছে যদি উঠ, হানিনো কি? তাৰ পিছত বেটেৰীৰ ওপৰত উঠিয়েই তীখৰে ৰাগ টানি গীত ধৰিলে। তোক লাগে মিৰি ৱাহ 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 তীখৰ, তোৰ মাতটো কিন্তু বৰ সুন্দৰ দেই, শুনি সন্তোষ পালোঁ। ককাই, মোৰ ডিঙিটো চৰচৰাইছে। এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল। হয় নেকি? ৰ'বা দেই, মই লৈ আহিছোঁ। তাৰ পিছত গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ'লতে তীখৰে লাহেকৈ শালৰ পৰা নামি
টেকেলিটোত এক টেকেলিকৈ তেল ভৰাই তাৰ পৰা গুচি গ'ল। তাৰ পিছত উভতি আহি তীখৰে বায়েকক তেলৰ টেকেলিটো দিলত বায়েকে মহা ৰং পালে আৰু ক'লে, বাৰু তেল বাৰু হ'ল, কিন্তু গুৰ নহ'লে পিঠা খাবি কিহেৰে? বায়েকৰ কথা শুনি তীখৰে আকৌ গুৰ বিচাৰি লৰ ধৰিলে। তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটা চেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুদ্ধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচুবাত জুই লগাই দিলেগৈ। যেই পাতত জুই লাগি জ্বলি উঠিল, তীখৰে লৰালৰিকৈ আহি ফোপাই জোপাই কুঁহিয়াৰ পেৰি থকা মানুহকেইটাক ক'লে, ককাই, সৰ্বনাশ হ'ল, সৰ্বনাশ। চোৱাচোন, তোমালোকৰ গাঁৱত ধম ধম কৰে জুই লাগিছে। এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হ'ব। তেতিয়া মানুহকেইটাই সেইফালে চাই জুই লগা দেখি কুঁহিয়াৰ শালতে কুঁহিয়াৰ, থালিতে পগোৱা গুৰ আৰু কলহত ভৰোৱা গুৰ এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা গুৰ একলহ লৈ পলায়ুদ্ধং কৰিলে। গুৰ পাই চুটিবাইৰ বৰ আনন্দ হ'ল। তাই পিঠা কৰিবলৈ যো-জা কৰোঁতেই হঠাৎ তাই মনত পৰিল খৰি নাই। তেতিয়া তীখৰৰ বায়েকে ক'লে, খা বাপেকে, তীখৰ ভাল কথাটো হ'ল, খৰিলৈ পাহৰিলোৱেই, খৰি এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দাখন লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে। তাৰ পিছত এখন গেজে পণ্ডিত হাবিত সোমাই তীখৰে দাৰে ঘপ ঘপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে, ঐ তই কোন? ঘপ ঘপ কৰে যে গছৰ ডাল কাটিব লাগিছ? এইখন মোৰ বাৰী বুলি তই নাজাননে? তই কিয় মোৰ বাৰীত খৰি লুৰিছ? ঐ তীখৰে বাঘক দেখি ভয় পায়ো ভয়টো লুকাই লৈ মনটো ডাঠ কৰি উত্তৰ দিলে, এইটি আমাৰ বাঘ ককাই নে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খুৱাই পাতিছোঁ। ভাবিলোঁ তালৈ গৈ বাঘ ককায়েকো মাতি যাওঁ আৰু খৰি ডাল চেৰেকো লৈ যাওঁ। তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক'লে, হয় নেকি? নিয়া নিয়া, মোৰ ভাইটি, যিমান খৰি লাগে লৈ যোৱা। মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নেখাই আৰু কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব? সৌফালে যিদিনা বৰ ধোঁৱা দেখিবা সেইদিনাই তুমি যাবা। ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি লৈ ঘৰ পালেগৈ। ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে আৰু তীখৰে পেট পেলাই খালে। বাঘে তাৰ ভোকে নাপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তিতা ধান খেৰ এসোপাত জুই লগাই বৰকৈ ধোঁৱা কৰি দি বায়েকৰ হতুৱাই 3খন পিঠা কৰালে। এখন পিঠা পদূলি মুখত, এখন দুৱাৰ মুখত আৰু এখন ঢেঁকীৰ ফিচাত সি থৈ দি বায়েকৰ সৈতে বৰ চাঙত উঠি থাকিল। পদূলি মুখত থোৱাখন বৰা চাউলৰ আছিল, দুৱাৰ মুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰ মুখৰখন খালেহি। মজা পিঠা বনাইছে দেই। সেইখন খালত তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘাঁ লাগি খেপ ঢুকিব নোৱাৰি মৰি থাকিল।